আজি মোৰ এক্সিডেণ্ট হ'লহেঁতেন সিখন গাড়ীৰ লগত। কিছুমান মক্কেলামীৰ বাবে এই ভিডিঅ'টো বনাব লগা হৈছে। চাওক, শব্দকেইটা অলপ কঠোৰ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে বেয়া নাপাব। মোৰ আগৰ কোনো ভিডিঅ'ত মই এনেধৰণে কঠোৰভাৱে শব্দ ব্যৱহাৰ কৰিব লগা হোৱা নাছিল। এইখন মোৰ গাড়ী, আপোনালোক সকলোৱে জানে। আৰু এইটো যিটো ৰাস্তা, এইটো মৰিগাঁও আৰু নগাঁৱৰ ৰাস্তা। এইফালে নগাঁও আৰু এইফালে হৈ গ'ল মৰিগাঁও। এতিয়া কথাটো এনেকুৱা ধৰণৰ, মই মৰিগাঁও ফালৰ পৰা আহি আছিলোঁ নগাঁও ফালে, আৰু ইয়াতে চাওক ৰাস্তাত মোৰ অলপ আগত ৰাস্তাত মোৰ গাড়ীখন মানে গাঁতত পৰিছে, গম পাইছেনে? গাঁতত পৰিছে। গাঁতত নপৰিলেহেঁতেন যদি সেই মক্কেলজনে মক্কেলামীটো নকৰিলেহেঁতেন। কি কৰিলে মই কৈ আছোঁ আহক। চাওক, গাঁতত পৰাটো ডাঙৰ কথা নহয়, গাড়ী গাঁতত পৰি ৰাস্তা বেয়া হ'লে, কিন্তু এই ৰাস্তাটো বহুত ধুনীয়া ৰাস্তা, সুন্দৰ ৰাস্তা, আৰু ইয়াত গাঁত বুলিবলৈ তেনেকুৱা নাই। সৰু সুৰা দুই এটা গাঁত আছে, আৰু এই ৰাস্তাটোত গাড়ী প্ৰায় 80, 90, 100 কিলোমিটাৰ স্পীডত থাকে। এতিয়া সন্ধিয়াৰ কাৰণে ধৰক মই 60 কিলোমিটাৰমান স্পীডত আহি আছিলোঁ, আৰু 60 কিলোমিটাৰ স্পীডত আহি থাকোঁতে যেতিয়া এটা গাঁতত হঠাৎ যেতিয়া গাড়ীখন পৰিব, কেনেকুৱা এটা অনুভৱ হ'ব আপুনি নিজে ভাবি চাওক। যদি আপোনাৰ গাড়ী আছে বা আপোনাৰ বাইক আছে, আপুনি অনুভৱ কৰিব পাৰিব গাড়ীখনে কিমান এটা কষ্ট পায়। এতিয়া কথাটো এনেকুৱা ধৰণৰ, যিজন মক্কেলামীটো কৰিছে, কথাটো এনেকুৱা ধৰণৰ। চাওক, মই বহুত দূৰৰ পৰা তাক মই ছিগনেল মাৰি আহি আছোঁ, আপাৰ ডিপাৰ ছিগনেল মাৰি আহি আছোঁ। সি ছিগনেল বুজি পায় নে নাপায় মই নাজানো, সি পূৰা আপাৰত আহিছে আৰু গাড়ীখন মোৰ ফালে চপাই দিছে। ফলত মই ৰাস্তাত একো দেখা নোপোৱা হৈ গৈছোঁ, আৰু গাড়ীখন মানে প্ৰায় তাৰ মানে গাড়ীত লাগিলেহেঁতেন, কিন্তু অকণমানৰ পৰা বাচিছে, কিন্তু গাড়ীখন গৈ পেলাই গাঁতত পূৰা সোমাই গৈছে মানে, গম পাইছেনে? ফলত এই গাড়ী হয়তো ভিতৰত কিবা প্ৰব্লেম হৈ যাব পাৰে, ডেন চেন হ'ব পাৰে। মই চোৱা নাই, কালি ৰাতিপুৱা চাম, এতিয়া ৰাতি হ'ল যিহেতু এতিয়া নাচাওঁ। কিন্তু গাড়ীখন ধৰক চলি আহি আছে, অলপ আগত হৈছে, ইয়াৰ পৰা প্ৰায় 100 মিটাৰমান আগত মানে ঘটনাটো হৈছে। তো এতিয়া কথাটো এনেকুৱা ধৰণৰ, চাওক, এই যিবোৰ নিৰক্ষৰ মানুহ, গাড়ী সকলোৱে চলায় আপোনালোক জানে, কিন্তু এনেকুৱা কিছুমান নিৰক্ষৰ ব্যক্তি আছে যোনে গাড়ী চলোৱাৰ যিবোৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ, গাড়ী চলাওঁতে যিবোৰ নিয়ম কানুন মানি চলিব লাগে, আপাৰ ডিপাৰ হওক, যেতিয়া লেফ্টৰ টাৰ্ণ ল'ব বা ৰাইটৰ টাৰ্ণ ল'ব, কিমান দূৰ আগৰ পৰা ছিগনেল দিব লাগে, এই ছিগনেলছবিলাক জানিব লাগে। চাওক, এটা সাধাৰণ বস্তু মই আপোনালোকক দেখাই দিওঁ, আপোনালোকে হয়তো নাজানে চাগে, সেইটো কাৰণে আপোনালোকে এই ভুলটো কৰে। মই বহুত দূৰৰ পৰা লক্ষ্য কৰি আছোঁ, বহুত মানুহে মই আপাৰ ডিপাৰ ছিগনেল মাৰোঁ, ছিগনেল নামাৰে, পূৰা একদম আপাৰত আহি থাকে। ফলত বিপৰীত দিশত যিবোৰ গাড়ী আহি আছে, সেই গাড়ীবিলাকৰ প্ৰব্লেম হয়। মই এটা বস্তু আপোনালোকক দেখাই দিওঁ, সকলোৱে জানে তথাপিতো ভুল কৰে যিহেতু। এইটো গাড়ীৰ লাইটৰ ছুইচ আছে, এইটো যেতিয়া এনেকৈ দিব গাড়ীৰ লাইটটো জ্বলিব। এইটো যেতিয়া আপুনি এনেকৈ তললৈ দিব, তেতিয়া আপোনাৰ গাড়ী আপাৰ হ'ব, আৰু যেতিয়া তলত দি দিব গাড়ী ডিপাৰ হ'ব। এই ছুইচটো আপোনালোকে ব্যৱহাৰ কৰক। এই ছুইচটো আপোনালোকে ব্যৱহাৰ নকৰে, সেই গতিকে আপোনালোকৰ এই প্ৰব্লেমটো হৈ থাকে। চাওক, এইটো অলপ ফানি লাগিব পাৰে, মই যিহেতু ছুইচটো শিকাই দিছোঁ, কিন্তু শিকাই দিব লগা হয় দিয়ক। বহুত এনেকুৱা ব্যক্তি আছে যোনে এই ছুইচটোৰ ব্যৱহাৰ কৰিব নাজানে, ফলত এনেকুৱা ধৰণৰ যিবোৰ যাৰ কোনো একো দুখ নাথাকে, তেনেকুৱা মানুহৰো ৰাস্তাত বিপদ হ'ব পাৰে, বুজি পাইছেনে? আৰু এই ভুলবোৰ কোনবোৰ মানুহে কৰে গম পাইছে নাই? যিবোৰে ধৰক দ্বিতীয় অফিচৰ পৰা দালালৰ সহায়ত ড্ৰাইভিং লাইচেঞ্চ লৈ পেলাই এতিয়া ড্ৰাইভিং লাইচেঞ্চ ব্যৱহাৰ কৰি আছে। মই ভাবোঁ সেই তেনেকুৱা ধৰণৰ ব্যক্তিবিলাকেই এই ভুলবিলাক কৰে। আৰু মানে কি ক'ম, চাওক, এই বস্তুটো আপোনালোক সকলোৱে নিজে জানিব লাগে যে আপাৰ ডিপাৰটো যেতিয়া ৰাস্তাত আপুনি গৈ থাকিব, আপাৰটো মাৰিলে আপোনাৰ সুবিধা হয়, কিন্তু বিপৰীত দিশত যিবোৰ গাড়ী আহি আছে, সেই গাড়ীবিলাকৰ বহুত বেছি অসুবিধা হয়। সেই কথাটো এবাৰ অনুভৱ কৰিবলৈ চেষ্টা কৰক। আৰু আপোনালোকেও যদি এনেকুৱা আপাৰ ডিপাৰ এনেকুৱা কনফ্লিক্টত পৰিছে কেতিয়াবা, তো তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰি আপোনালোকৰ অনুভৱখিনি জনাওক। তো মই মোৰ অনুভৱখিনি জনালোঁ, আপোনালোকেও অলপ চাওক, সজাগ হওক, সচেতন হওক, গাড়ী আপাৰ ডিপাৰ ব্যৱহাৰ কৰিবলৈ শিকক, প্লিজ ৰিকুৱেষ্ট কৰিছোঁ মই। আজি মোৰ এক্সিডেণ্ট হ'লহেঁতেন সিখন গাড়ীৰ লগত, ভগৱানৰ কৃপাত মই বাচিলোঁ আৰু তেওঁও বাচিলে, আৰু এক্সিডেণ্টটো চাওক তেওঁৰ কাৰণে হ'লহেঁতেন, বুজি পাইছেনে? তো দিয়ক, সকলো ভালে থাকক আৰু আমাকো ভালে থাকিব দিয়ক, ঠিক আছে।